Hi everyone, আজি আপোনালোকক দিম এটা ধুনীয়া ৰেচিপি। সেইটো হৈছে অমিতাৰ সৈতে খাহী মাংস। এয়া কেৰাহী গৰমে হৈ আছে, মই ইয়াতে এতিয়া তেল দি দিছো। এয়া 3 খিলা মই তেজপাত দি দিছো। মোৰ এইখন আঞ্জা বনাবলৈ প্ৰায় 1.5 ঘণ্টামান সময় লাগিছে। এতিয়া মই পিয়াজখিনি দি দিম। নিমখ দি দিম 2 চামুচ দি পেলাই মই পিয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰিম। এতিয়া মই ইয়াতে খাহী মাংসখিনি দি দিম। তেলখিনি মই এতিয়াই নিদো কাৰণ তেলখিনি যদি মই এতিয়াৰ পৰাই ফ্ৰাই কৰো গলি পেলাই নোহোৱা হৈ যাব। যিহেতু আমাৰ আটাইবোৰৰে খাহী মাংসৰ তেল বহুত প্ৰিয়, সেয়ে মই খাহী মাংসৰ তেলখিনি মাংসখিনি ফ্ৰাই হোৱাৰ পিছত দি দিম। এনেদৰে প্ৰায় এতিয়া মাংসখিনি 20 মিনিট মান সময় একো নিদিয়াকৈ মই ফ্ৰাই কৰিম। এনেদৰে প্ৰায় 20 মিনিট মান সময় ফ্ৰাই কৰাৰ পিছত দেখিছেনে মাংসৰ কালাৰটো চেঞ্জ হৈ গৈছে। মাংসখিনি প্ৰায় 30% মান সিজিছে। এতিয়া মই ইয়াতে আলু আৰু অমিতাখিনি এড কৰিম। আলু আৰু অমিতাৰ সৈতে আকৌ মই মাংসখিনি 15 মিনিট মান সময় ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিম। অকণমান পানী দি দিছো। এনেদৰে প্ৰায় 10 মিনিট মান সময় ফ্ৰাই কৰাৰ পিছত মছলাৰ সৈতে মই ইয়াতে এতিয়া গুড়ি মছলাখিনি এড কৰিম। গুড়ি মছলাত লৈছো মই হালধিৰ গুড়ি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, জালুকৰ গুড়ি, গৰম মছলা, ৰেড চিলি পাউডাৰ আৰু হালধিৰ গুড়ি এইখিনিয়ে।
এতিয়া মই ইয়াতে অকণ অকণ পানী দি পেলাই ফ্ৰাই কৰিম। মাংসখিনি প্ৰায় সিজিছে। এতিয়া মই ইয়াতে খাহী মাংসৰ তেলখিনি দি দিম। তেলখিনি দিয়াৰ পিছত মই 2 মিনিটমান সময় আকৌ ফ্ৰাই কৰি ল'ম। তাৰপিছত মই পানী দি দিম। এয়া ফ্ৰাই কৰা হৈছে, মই এতিয়া ইয়াতে পানী দি দিছোঁ। পানী দি পেলাই ভালদৰে উতলাম। এয়া দেখিছে কি ধুনীয়া উতল আহিছে। এনেদৰে প্ৰায় 5 মিনিটমান সময় মই উতলাই ল'ম। এয়া হৈছে আঞ্জাখন। এতিয়া মই ওপৰত অকণমান ব্লেক পেপাৰ দি দিম। যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।